এই অনুষ্ঠানৰ উদ্দেশ্য হাস্যৰসৰ যোগানহে। অনুষ্ঠানত উপস্থাপিত বিষয়বস্তু বা চৰিত্ৰৰ লগত কাৰোবাৰ সাদৃশ্য মাত্ৰ এক কাকতলীয়া সংযোগহে। গতিকে নেওক বাইদেউ চাওক যে গোটেইখিনি ডিটেইল মই আপোনাক লিখি দিছোৱে। প্ৰত্যেকটো পইণ্টৰ তলতে আপুনি ভালকে চালে ডিটেইলখিনি পাব। আৰু আপুনি কিবা যদি অসুবিধা আছে আপুনি ইয়াতে ক্লেৰিফাই কৰি লওক। কাৰণ মানে এই 7 নম্বৰ পইণ্টটো এটো এই পইণ্টটো আপুনি মানে কি ভাবি লিখিলে মানে কি বুজাব বিচাৰিছে 7 নম্বৰ পইণ্ট হয় 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 এই যোনটো আচ্ছা মই নাই এইটো চাওক এইটো একদম আপুনি একদম সাধাৰণতে বুজি লওক। এইটো ডাইৰেক্ট সাপ্লিমেণ্টাৰী কথা কোৱা হৈছে। সাপ্লিমেণ্টাৰী যিখিনি যাৰ ডিটেইলত আপুনি চাওক এই কথাখিনি আপুনি পঢ়িলে গম পাব। একদম সহজ ভাষাত মই লিখাই থৈছোঁ। আৰু তাতে আপুনি যিখিনি দিয়া আছে তাতকে বেছি নক'ব, নহ'লে মানে কি হ'ব খেলি মেলি কৈ জানে চিঞৰিবলৈতো আৰু ভালকে পঢ়ি পেলাই মই ইয়াত যেনেকৈ লিখা আছে আপুনি যেনেকৈ কৈছে মই তেনেকৈ ক'ম। ঠিক আছে, আপুনি তাতকে বেছি কৈ দিলে মানে কি আকৌ ইটোৱে চিঞৰিব সিটোৱে চিঞৰিব। গতিকে আপুনি আৰু কিবা আছে নেকি চাওক। এই আৰু এটা আছিলে এই মাইক্ৰ' ফাইনেন্সটো আপুনি কি বুলি ভাবিছে? মাইক্ৰ' ফাইনেন্সৰ কথাটো এনেকুৱাকে ক'ব, মই যোনখিনি ইতিমধ্যে ষ্টেটমেণ্ট দিয়া আছে আগতে সেইটোৰ ভিত্তিতে আপোনাক চাব। আপুনি মাইক্ৰ' ফাইনেন্সৰ পেজখন ওলাওক। মাইক্ৰ' ফাইনেন্সৰ তলতে চাওক গোটেই ডিটেইলখিনি দি দিছোঁ। গতিকে মোৰ ষ্টেটমেণ্টৰ আগৰ হেৰিত যিখিনি কথা ক'ব লাগে মই ইয়াত দিয়া আছে। গতিকে বাজেটতো আপুনি কথাখিনি কওঁতে তেনেকৈ সেই লাইনটোতে ক'ব। মানে আপুনি যোনটো ষ্টেটমেণ্ট দিছে মই তেনেকৈ একজেক্টলি সেইটো ক'ব। কাৰণ কি আপুনি খেলি মেলি কৰি দিলে আকৌ দিগদাৰ হৈ যাব। গতিকে মই এটা কথা কৈছোঁ আপুনি এটা কথা কৈছে খেলি মেলি হ'ব। গতিকে মই কোৱা ধৰণে আপুনি সেইখিনিয়ে ক'ব। আৰু যদি কোৱাৰ পিছত কিবা আপোনাৰ হেৰি হৈ যায় মই বাৰু তাত ৰেক্টিফাই কৰি দিম। মই ৰেক্টিফাই কৰি দিম। তাৰ বাহিৰে এনে বাকী বস্তুখিনিতো বুজিছে ন? মই একদম ডিটেইলকে চব দি দিছোঁ। আৰু কিবা দিগদাৰী থাকিলে কিবা বেলেগ প্ৰব্লেম পাৰে মোক আপুনি ফোন কৰি ডাইৰেক্ট ক্লেৰিফাই কৰি দিব। ঠিক আছে হ'ব তেন্তে আৰু ন? ঠিক আছে হ'ব। ভালকে আপুনি ইমান টেনশ্যন ল'ব নালাগে, মই থাকিমেই যিহেতু তাত ইমান টেনশ্যন ল'ব নালাগে। হ'ব তেন্তে আমি ওলাই যাওঁ লাহেকৈ ন? ঠিক আছে হ'ব। আমি দেখিবলৈ পাইছোঁ যে বিধানসভাত বহুতসকল MLA মাস্ক পিন্ধা নাই। কিয় পিন্ধা নাই সেইটো আমি জানিব বিচাৰিম। কি কওঁ আপোনালোকে মাস্ক কিয় পিন্ধা নাই বিধানসভাত? আমি কিয় মাস্ক পিন্ধা নাই? আচ্ছা, বিধানসভাত মানে কি বিধানসভাত কিন্তু মাস্ক পিন্ধিব নালাগে। বিধানসভাত মাস্ক পিন্ধিব নালাগে। তাৰে মূল দুটা কাৰণ হ'ল আপোনালোকে জানে আমি এটা সমষ্টি প্ৰতিনিধিত্ব কৰোঁ। এটা সমষ্টিৰ ৰাইজৰ আমি তেখেতসকলৰ হৈ মাত মাতোঁ। গতিকে এতিয়া ধৰক মোৰ সমষ্টিটোৰ আলোচনাই হৈ আছে বিধানসভাত, ধৰক বেলেগ কিবা এটা ইছ্যু লৈ পেলাই হৈ আছে। গতিকে মই যদি তেখেত মাত মাতোঁ মাস্কখন পিন্ধি, এতিয়া সমষ্টি মানুহে মোক দেখি পাব জানো যে ময়ে ক'লোঁ নে কোনেই ক'লে নে কোনেই ক'লে? সেইকাৰণে মানে কেমেৰাত মোৰ মুখখন ওলাই থাকিবলৈ, মানে অৱশ্যে সমষ্টিবাসী ৰাইজে চাই থাকিবলৈ, সেইকাৰণে মই মাস্কখন নিপিন্ধোঁ। অকণমান ৰ'বচোন, আপুনি মাস্ক কিয় পিন্ধা নাই? মাস্ক কিয় পিন্ধা নাই মানে প্ৰয়োজন বোধ কৰা নাই। কাৰণ চাওক আপোনালোকে চাওক, মোৰ লগত যিহেতু ইমানখিনি মানে চিকিউৰিটি আছে ব্যক্তিগত PSৰ পৰা ড্ৰাইভাৰৰ পৰা চিকিউৰিটিৰ পৰা আৰম্ভ কৰি যিমানখিনি আছে ন, মই উশাহ ল'বলৈকে তত নাপাওঁ। তাত ক'ত কৰোণা আহিব? কৰোণা আহিবলৈ কোনো চান্সেই নাই। দাদা ৰ'ব আপুনি মাস্ক কিয় পিন্ধা নাই? মাস্ক সেই গোটেইখন ব্লাৰ হৈ যায়, বুজিছে নাই? ব্লাৰ হৈ যায় কথাটো বুজি পোৱা নাই। মই বুজিছোঁ তুমি বুজা নাই। এতিয়া মোৰ কথাটো হ'ল বিধানসভাত মই কিবা এখন ধৰ পঢ়িবই লাগে। এইখন দিলোঁ নহয়, দেখিলানে? একো মানে দেখাই নাপায়, আবুল তাবুল পঢ়িব লাগিব, হয়নে নহয়? আৰু এতিয়া আমি হৈছোঁ ফ্ৰণ্টলাইন ৱৰ্কাৰ, হয়নে নাই? আমি কৰোণাৰ সৈতে যুঁজিব লাগিব, হয়নে? চৰকাৰৰ মানুহটো আমি যদি আৰু সেই কৰোণালৈ ভয় কৰি থাকোঁ কেনেকৈ হ'ব? দাদাক কথা এটা সুধিব বিচাৰিছিলোঁ, আপোনালোকে এছেম্বলিৰ ভিতৰত কোনো মাস্ক কিয় নিপিন্ধে? পোনপ্ৰথমতে মই এটা আপোনালোকক কথা ক'বলৈ বিচাৰিছোঁ যে এই যোনটো মাস্ক পিন্ধা যোনটো বিধানসভাৰ ভিতৰত কালচাৰ বা বাহিৰতে হওক, এইটো সকলো বস্তুটোৱে গোটেই বস্তুটোৱে এটা ষড়যন্ত্ৰ কৰা হৈছে।
আৰু এজন মানুহৰ মই নাম নোকোৱাকৈ আপোনালোকে হয়তো গম পাইছে মই কাৰ কথা ক'ব বিচাৰিছোঁ। এইটো সম্পূৰ্ণৰূপে এটা ষড়যন্ত্ৰ সৃষ্টি কৰা হৈছে আৰু যিহেতু চৰকাৰৰ যিটো মই বিৰোধীত আছোঁ, চৰকাৰৰ প্ৰত্যেকটো বস্তুৰ মোৰ বিৰোধিতা কৰা মোৰ অধিকাৰ আছে, মোৰ কৰ্তব্য হয়। গতিকে চৰকাৰে যিহেতু মাস্ক পৰিধান কৰিব কৈছে, মই সেইটো বিৰোধিতা কৰি পেলাই মাস্ক মই পৰিধান কৰা নাই। এই আহিছে অসন্ত ফুকন ডাঙৰীয়া, আহক আমি সুধো তেওঁক। ছাৰ, আপুনি মাস্ক কিয় পিন্ধা নাই ছাৰ? ছাৰ, মাস্ক কিয় পিন্ধা নাই আপুনি? আপুনিতো তেওঁৰ লগতে আছে, আপুনিয়ে কওক মাস্ক কিয় পিন্ধা নাই? আচ্ছা, প্ৰথম কথা হৈছে আগতেতো তেওঁক আপোনালোকে দেখিছিলে যে কিমান কথা কয়। যেতিয়া বিৰোধীৰ আসনত তেওঁলোক আছিলে তেওঁ কিমান কথা কৈছিলে তেওঁলোকে আপোনালোকে জানে। আৰু তেওঁ চাওক, আপোনাৰ পেট্ৰলৰ দাম বাঢ়িলেও তেওঁ গৰু গাড়ীত উঠি পেলাই মানে কথা কয় বা আন্দোলন কৰে, বা গেছৰ দাম বাঢ়িলে আপোনাৰ গেছটো দাঙি লৈ পেলাই তেওঁ আন্দোলন কৰে বা কথা কয়, মুখেদি যিমান ক'বলগীয়া কয়। কিন্তু বৰ্তমান তেখেতে কিয় কোৱা নাই আপুনি গম পাইছেনে? কথা কোৱা শুনিছে জানো আপোনালোকে? কাৰণ তেওঁ চৰকাৰৰ MLA। নাই, চৰকাৰৰ MLA কাৰণে নহয়, কাৰণ হৈছে কৰোণা। তেওঁ মাস্ক এইকাৰণে নিমিতে কাৰণ কথা ক'লে তেওঁ কৰোণা ওলাই যাব পাৰে বা উশাহ লওঁতে কৰোণা সোমাব পাৰে বা কথা কওঁতে, সেইকাৰণে তেখেতে কথাও নকয়, মাস্কো নিপিন্ধে। বুজি পালে নহয়? গতিকে ৰাইজ, আপোনালোকে দেখিলে অদ্ভুত বিধায়কৰ অদ্ভুত যুক্তি। হেৰি কিবা কিবি খাই আহিছেনে? নাই ক'ত ৰাতিপুৱানো ক'ত খাবা, ইয়াতে খাম বুলি আহিলোঁ দেখোন। এতিয়া ক'ত পাব চাই কিনো। ইয়াতো অকণমান সময় লাগিব, কিন্তু মই খাই আহিছোঁ পুৰা ৰুটি লুচি ভাজি ধুনীয়াকৈ খাই আছোঁ। ইয়াত আকৌ আজিকালি পিঠাহে দিয়ে, পিঠা খোৱা নাই। তই খাবি, তোৰতো খাবি, টেনশ্যন ল'ব নালাগে। নিখিল গগৈ ডাঙৰীয়া নহয় জানো? হয় জানো? নিখিল গগৈ যদি লাগিছে চোৱা, ৰাতিপুৱাই আহিল যে ইমান সোনকালে আৰম্ভটো তাতে কৰিব ব'লা। ব'লা আহিল। নিখিল দা, গুড মৰ্ণিং। এই কেমেৰাটো ফিটিং কৰা এতিয়া ল'ম। হয় হয়, মই মানে পানী নানিলে হ'ব, গিলি দিম। আচ্ছা নিখিল দা, আমি আপোনাক সুধিব বিচাৰিছোঁ যে আপুনি এতিয়াই আহিল যে সভালৈ কেলে? আচলতে মই আপোনালোকক জৰিয়তে ক'বলৈ বিচাৰিছোঁ, ইয়াত আচলতে এইটো সময় বুলি নহয়, দিনটোৰ যিকোনো এটা সময়ত আপোনালোকে মোক ইয়াতে পাব। মানে বিধানসভাৰ বাহিৰতে মই স্থায়ীকৈ ইয়াতেই থকাৰ ব্যৱস্থা কৰি লৈছোঁ। গতিকে ৰাতিপুৱা উঠি ব্ৰাছ কৰা, চাহ কৰা, বাথৰুম যোৱা, ইফাল সিফাল কৰা, মোক আপোনালোকে ইয়াতে পাব। গতিকে মই ইয়াত ৰাতিপুৱা নহয়, ৰাতিও পাব, আবেলিও পাব, সকলো সময়তে মোক পাব। আচ্ছা, আপোনাৰ এছেম্বলিটো আপোনাৰ 9:30 পৰা আপুনি 7:30 ইয়াত আহিলে যে? মই পোনপ্ৰথমে আপোনালোকৰ জৰিয়তে আৰু এটা কথা ক'ব বিচাৰিছোঁ যে অসমবাসীৰ স্বাৰ্থত, শিৱসাগৰবাসী ৰাইজৰ স্বাৰ্থত মই এছেম্বলিৰ সময়ৰ লগত আচলতে মোৰ এতিয়া কোনো মানে একো টাইমিঙৰ কথা নাই। কাৰণ কি, যদিও এছেম্বলি 9:30 বজাৰ পৰা, তাততো মোৰ কোনো মোকতো তাত একো ক'ব নিদিয়ে। মই কিবা এটা ক'বলৈ গ'লে মোক ৰখাই দিয়া হয়। মই নাজানো কিয় মোৰ লগত এনেধৰণৰ ব্যৱহাৰ কৰা হৈছে, কিন্তু যিহেতু মোক তাত একো ক'ব নিদিয়ে, গতিকে সকলো সময়তে মই আপোনালোকৰ জৰিয়তে মই বাহিৰত মই কথাখিনি ক'বলৈ আপোনালোকৰ ওচৰত আহিছোঁ। আৰু মই আচলতে আপোনালোক অহালৈকে বাট চাই আছিলোঁ। কাৰণ আৰু এটা কথা চাওক, তাত মোক কৈছে যে মোক মাত্ৰ 2 মিনিট সময়, মাত্ৰ 2 মিনিট সময় মোক বিধানসভাৰ ভিতৰত দিয়া হ'ব। কিন্তু মই বাহিৰত যেতিয়া আহোঁ, মই 2 মিনিট নালাগে, 2 ঘণ্টা জোৰা হ'লেও আপোনালোকৰ জৰিয়তে মই অসমবাসীলৈ মোৰ কথাখিনি মই ক'ব পাৰোঁ। গতিকে মই বাহিৰত আছোঁ। নিখিল দা, মানে আপুনি বাহিৰত আছে বা ৰাতিও থাকিম বুলি কৈছে, ৰাতিপুৱা যেতিয়াই বিচাৰে আপোনাক পাম বুলি কৈছে, কিন্তু তেনেহ'লে আপুনি বিধানসভাত কি কৰিব? এইটো এটা ডাঙৰ কথা আপোনালোকে শুনিছে, কিন্তু অসমবাসী ৰাইজে আপোনালোকে দেখিছে যে বিধানসভাত মোকতো ক'বতো নিদিয়ে। মই উঠোঁ আৰু তাত বহোঁ, উঠোঁ মোক বহাই দিয়ে, উঠোঁ মই বহাই দিয়ে। গতিকে তাত মোৰ উঠা বহা কৰাৰ বাহিৰে মই তাত কোনো ধৰণৰ মোৰ বক্তব্য ৰাখিবলৈ যে মোক সুযোগ দিয়া হৈছে, এইটো মই দেখা নাই। গতিকে মই বাহিৰত আহি সকলোবোৰ কথা, কুৱেশ্যন হওক, এনচাৰ হওক, মই সকলোবোৰ আপোনালোকৰ আগত বাহিৰত ক'বলৈ বিচাৰিছোঁ। নিখিল দা, কুৰ্মী ডাঙৰীয়া আপোনাৰ ভাতৃ সদৃশ এইবাৰ আকৌ ইলেকশ্যনত প্ৰতিদ্বন্দ্বিতা কৰিব, গতিকে আপোনাৰ মন্তব্য কি?
চাওক এটা কথা মই ক'ব বিচাৰিছোঁ তেওঁ মোৰ এনেই মৰিয়নি পৰা উঠিছে তেখেতে উঠিম বুলি কৈছে খুব ভাল কথা কিন্তু তেওঁক মই ভাতৃ হিচাপে ভাবোঁ মই ভাতৃস্বৰূপ হয় কিন্তু ৰাজনৈতিক ক্ষেত্ৰখনত তেওঁক মই শত্ৰু হিচাপে শত্ৰু নহয় মোৰ প্ৰতিদ্বন্দ্বী হিচাপে মই তেখেতক চাওঁ আৰু মই এটা কথা নিশ্চিত যে মৰিয়নিত এইবাৰ আমি আৰু বেছি ভোটত জিকিম আৰু তাত যে কুৰ্মী ডাঙৰীয়া যাতে সম্পূৰ্ণৰূপে বিফল হ'ব সেইটো জল পট অলৰেডি হৈ আছে মই ইমানখিনিকে কৈছোঁ আৰু লগতে আপোনালোকক জনাইছোঁ যে মোৰ পৰা কিবা ধৰণৰ মন্তব্য ল'ব হ'লে আপোনালোকে ভিতৰত বা কৰিডৰত অপেক্ষা কৰিব নালাগে আপোনালোকে বাহিৰত আহিলে কাকো নাপালেও মোকতো পাবই গতিকে এইখিনিকে কৈছোঁ আৰু আশা কৰোঁ আপোনালোকে মোক সহযোগ কৰিব হয় ধন্যবাদ আপুনি ব্ৰাছ কৰক হয় কবি ডাঙৰীয়া আপোনাক স্বাগতম জনাইছোঁ কথাটো হ'ল যে আপুনি বৰ্তমান বিধায়ক পদৰ পৰা পদত্যাগ কৰিছে যিহেতু আপুনি নতুন দললৈ আহিছে গতিকে আপুনি তথাপিও এই বিধানসভা চলি থকা অৱস্থাত আপুনি এই বিধানসভাৰ চৌহদত আপুনি কি কৰি আছে নহয় আচলতে আপুনি ভুল বুজিছে যিহেতু মই বিধায়ক পদ নাই যিটো মই বৰ্তমান আমাৰ চৰকাৰখন বৰ্তমান আছে গতিকে মই আমাৰ যিসকল জ্যেষ্ঠ বা আমাৰ লগৰ সমনীয়া যিসকল বন্ধুসকল আছে যিহেতু বিধানসভা চলি আছে ইয়াতে সকলোকে লগ পোৱা যায় গতিকে মই সেইকাৰণে ইয়াতে আমি ঘূৰি পকি থাকোঁ আলোচনা কৰোঁ আহি আছে যিহেতু উপ নিৰ্বাচন সেইটোত বাৰু মই কোনো কথা নাই মই সেইটো মই জিকিমেই সেইটো জিকাটো মোৰ খাটাং গতিকে মানে কিছুমান কথাও পাতিবলগীয়া আছে সেইকাৰণে মই বিধানসভা ভিতৰত নাৰাখোঁ কিন্তু মই বাহিৰতে সকলোকে লগ পাবৰ কাৰণে মই ইয়াত আহোঁ কবি ডাঙৰীয়া এইবাৰ আপোনাক বিশৃংখল ডাঙৰীয়াই আপোনাক মানে বিধানসভা ইলেকশ্যনত হৰুৱাব বুলি কৈছে তাৰ ওপৰত আপুনি কি ক'ব বিচাৰে একো কৰিব নোৱাৰে মই কাৰণ মই চাৰিবাৰকৈ MLA মই কিমানখিনি কাম কৰি থৈছোঁ সেইখিনি আমাৰ সমষ্টিৰ ৰাইজে জানে মই কি কৈছোঁ 53 বাৰ মই মোৰ দি থৈছোঁ সেইখিনি ৰাইজে মোকে ভোট দিব মই জিকিম মোৰ ঘেণ্টাও একো কৰিব নোৱাৰে মই জিকিম এনেই থাকিলে কথা কৈ দিলেই নহ'ব নহয় সকলো মই জিকিম তেখেতৰ কথা মোৰ কোনো কথা নাই হয় ডাঙৰীয়া মানে আমাৰ নিখিল গগৈ ডাঙৰীয়াও আপোনাক কৈছে যে আপুনি এইবাৰ আপোনাক হৰুৱাব যদিও আপোনাৰ জ্যেষ্ঠ ভাতৃৰ নিচিনা তথাপিও আপোনাক হৰুৱাম বুলি পণ লৈছে যিহেতু আপুনি এই দললৈ আহিলে নহয় জ্যেষ্ঠ ভাতৃ হিচাপে মই তেখেতৰ মানুহ কিন্তু ৰাজনৈতিক পথাৰখনত তেখেতৰ মোৰ শত্ৰু তেখেতে যদি গোটেই ভাৰতৰ পৰাও যদি কোনোবা আনে তথাপিতো মোক হৰুৱাব নোৱাৰে তেখেতে এনেই কয় মই কৈ দিছোঁ তেখেতে কোনো কাৰণতে মোক হৰুৱাব নোৱাৰে মই সেইটো আপোনালোকক কথা দিছোঁ মোৰ সমষ্টিলে এবাৰ গৈ চাওঁ তাৰ পাছত তেখেতে বুজি পাব মোৰ পাৱাৰ কিমান মই এনেই ইয়াত মাখি মাৰিবলৈ আহি থকা নাই এবাৰ যাওক মই প্ৰত্যাহ্বান জনাইছোঁ তেখেতে মোক কেনেকৈ হৰুৱাই চাই ল'ম ময়ো হয় ধন্যবাদ জনাইছোঁ আপুনি বহুত উত্তেজিত হৈ গৈছে আপুনি ঠিক আছে ধন্যবাদ আমনিও লাগে এইখন কি কয় শুনিছানে অকণমান আহাচোন গৈছো বহা কিয় কিবা কথা আছে নহয় এনেই তোমাক আজি বৰ ধুনীয়া লাগিছে হয় নেকি তোমাক এনে আজি কি লাগে 200 টকা হৈ গ'ল
গ'ল আৰু নাই 200 টকা এটা মোক খুচুৰা নাই কাৰণে মানে 200 টকা এটা মই ঘূৰাই দিম পিছত কেইটা বাজিলে নো এতিয়া 4টা বাজে আৰু মই জানিছিলোৱে 4টা বাজিব হ'ল নহয় আপোনাৰ মানে ঘৰখনত শাক চব্জি আছে নে সেইটো খবৰ লোৱা খবৰ নাই মানে হা খালি 4টা বাজিলে মালটো কেনেকে ঘৰত আনি খুমা সেইটোহে খবৰ মানে আপোনাৰ ৰাম এইটো কিছুমানে এইটো ঔষধ হিচাপেও খাব লাগে ন ঔষধ হিচাপে খায় আপুনি সদায় এটা ফুল খালে সেইটো ঔষধ বুলি কয় সদায়নো ক'ত খাওঁ অকমান থাকিয়েতো যায় মই সেইবিলাক নাজানো মোৰ তাত 200 টকা 300 টকা নাই মই দিব নোৱাৰো পইচা মই ঘূৰাই দিম বুলি কৈছো তো ঘূৰাই দিম নহয় আজি আপুনি মাল আনকচোন ঘৰত মই কি কৰিম ঠেং ভাঙি পেলাম কিন্তু আপুনি যদি আজি বাহিৰত ওলাই যায় কথা বেয়া হৈ যাব বিয়াৰ আগতেই ভাল আছিলে বিয়াৰ পিছত আৰু এসোপা ঢেৰ কণ্ডিশ্যন আহি যায় এতিয়া खत्म बाय बाय टाटा गुड बाय गया